গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা শুই উঠি বাহিৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা অলপ আজি সোনকালে উঠিলোঁ বাৰু, সেইকাৰণে বাহিৰৰ পৰিৱেশটো চাইছোঁহি অলপ আগফালে আহি, আৰু এনেকৈ আহি পেলাই চাই বহুত ভাল পাওঁ মই। আৰু বাকী এইফালে আৰু ৰ'দেই দিয়ে নে বৰষুণে দিয়ে, বতৰটো অলপ বেয়া অলপ ভালেই কৰি আছে বাৰু, নাজানো কি হয়। বাকী এইফালে মানুহজনো ডিউটিলৈ বুলি ওলালে, কাৰণ আজি তেওঁ সোনকালৰ পৰা ডিউটি আছিলে বুলি কৈছিলে মোক ৰাতিয়ে, আৰু সেইকাৰণে আমি সকলো আজি সোনকালে উঠি মেলি খাই বৈ আজৰি হ'লোঁ। আৰু মোৰো স্কুল আছে যিহেতু, বাকী এইফালে ময়ো ওলাই মেলি আহিলোঁ। আৰু এইফালে স্কুললৈ বুলি আহি আছোঁ, মানুহজন নাই কাৰণে খোজকাঢ়ি আহিব লগা হৈছে অকণমান দূৰ। আৰু যিহেতু টমটমেই নাপাওঁ, আৰু ৰাতিপুৱা সময়কণ আচলতে টমটম পাবলৈ অলপ দিগদাৰ হয়, সেইকাৰণে এইফালে বতৰটো দেখিছেনে, ৰ'দ দিয়া নাই কিন্তু বৰষুণ দিম দিম কেনেকুৱা কৰি আছে, বতৰটো গোমা কৰি আছে। আৰু বাকী খোজকাঢ়ি আহি আছোঁ, অকলে অলপ দূৰ খোজকাঢ়ি আহিলোঁ। আৰু এইফালে টমটম এখনো পালোঁহি। টমটমখন পোৱাৰ পাছতে ঘড়ীটো চাইছোঁ, বহুত দেৰিয়ে হ'ল আচলতে, আৰু সোনকালে পাব লাগে যিহেতু আমাৰ স্কুলত 8:30 পাবই লাগে। বাকী এইফালে মানুহজন নাই কাৰণে অলপ দিগদাৰ হয় বাৰু, যিহেতু স্কুলৰ পৰা আমাৰ ৰুমলৈ অকণমান দূৰ হয়। বাকী গৈ মেলি লওঁ, তাৰপিছত চাওঁ। এইফালে স্কুলৰ পৰা আহি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ, আৰু ৰাতিপুৱা আচলতে ভইচ অভাৰ দিব লগা হ'ল। ৰাতিপুৱা সময়কণ মানে বহুত কিবা চাউণ্ড আহি আছিলে কাৰণে মই এনেকৈ নক'লোঁ আৰু। বাকী স্কুলৰ পৰা আহি এতিয়া চাহ অকণমান খালোঁ, খাই বৈ এতিয়া অৰ্ডাৰ এটা আহিছে, এইটো মেখেলা চাদৰ এযোৰ দিছিলোঁ মানে অৰ্ডাৰ ফ্লিপকাৰ্টত, ফাৰ্ষ্ট টাইম দিছোঁ। সেনেকুৱা আহে কি কথা আপোনালোককো জনাম, দেখুৱাম, আৰু ব'লক চাওঁ তেতিয়াহ'লে। এইফালে এইযোৰ ইমান বেছি বেয়াও অহা নাই, কাপোৰটো ছফ্ট একদম, পিন্ধি ভালেই লাগিব বাৰু দেই। মই বেয়া আহিব বুলি ভাবি আছিলোঁ, কিন্তু ভালেই আহিছে। এয়া আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এয়া চিলাই মেলি পিন্ধি পেলাই দেখুৱাম বাৰু।